জয় কৃষ্ণ গুরু ভক্ত কল্পতরু জগত আধার প্রভু নিরাকার জগত আধার। हेलो एवरीवन, गुड मॉर्निंग, वेलकम टू माय यूट्यूब चैनल। मैं अम्बिका पुनर्बार आपनाक मोर यूट्यूब चैनल अम्बिका टेकले स्वागतम जनाइছোঁ। आशा करूँ आपनालोक भाले आछे, आमारो ভাল। আৰু আজি মই আপোনালোকলৈ এটা নতুন ব্লগ লৈ আহিলোঁ। ব্লগ তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকলৈ এটা ধুনীয়া নান ৰুটি ৰেচিপি লৈ আহিছোঁ। মোৰ কাৰণে ধুনীয়া, আপোনালোকৰ কাৰণে কেনেকুৱা হয় নাজানো, কমেণ্টত জনাব বাৰু আপোনালোকে। আৰু নান বনাবলৈ আমাক কি কি ইনগ্ৰিডিয়েণ্টছৰ প্ৰয়োজন হ'ব চাওকচোন এবাৰ। নান বনাবলৈ মই লৈছোঁ ময়দা 1 কাপ, চেনি লৈছোঁ ময়দা জোহা কাপটোৰে 3 ভাগৰ 1 ভাগ, আৰু লৈছোঁ নিমখ অকণমান, বেকিং পাউডাৰ অলপমান, বাটাৰ আৰু লৈছোঁ দৈ। ময়দাখিনি মুঠিবলৈ আমাক লাগিব পানী, নৰ্মেল পানী হ'লে হ'ল। আহকচোন ৰেচিপিটোৰ ফালে আগবাঢ়ো। নান বনাবলৈ ইয়াত মই ময়দাখিনিত আপোনাৰ নিমখ আৰু চেনি গুড়ি আৰু বেকিং পাউডাৰখিনি দি দৈ 2 চামুচ দি দিছোঁ, দি ধুনীয়াকৈ মুঠি ল'ম পানীৰ সহায়ত। ময়দাখিনি মঠা হোৱাৰ পিছত 20 মিনিটমান টাৱেল বা গামোচাৰ সহায়েৰে ঢাকি থৈ দিব। তাৰপিছত আপোনালোকে ইয়াত লাড্ডু বনাই ল'ব, আৰু লাড্ডু বনায়ো 10 মিনিটমান সময় গামোচা বা টাৱেলেৰে ঢাকি থৈ দিব। লাড্ডুকেইটাত অলপ অলপ তেল সানিহে ঢাকি থৈ দিব দেই। আপোনালোকে মোৰ ভিডিঅ'টো ফ'ল' কৰিব, যিহেতু মই ভিডিঅ'টো বনাই দেখাই দিছোঁ। কওঁতে হয়তো এটা দুটা কথা ৰৈ যাব পাৰে, কিন্তু ভিডিঅ'টো ফ'ল' কৰিব, তেতিয়া আপোনালোকৰো পাৰফেক্ট হ'ব। ভৈলা হাকানাৰী কলি সনখৰি। 20 মিনিট হৈ যোৱাৰ পিছত মই এটা লাড়ু আনি বেলিবলৈ লৈছোঁ। দেখিছে আপোনালোকে মই কেনেকৈ বেলিছোঁ, ঠিক আপোনালোকে এনেকৈ বেলিব। পাপে তল মন বায়ু জলস্থল পাপে তল। আপোনালোকে অলপো স্কিপ নকৰি ভিডিঅ'টো ধুনীয়াকৈ চাই যাওক। দুষ্ট ভৈলা বলি খান্দা লইলা তুলি দুষ্ট ভৈলা। নান ৰুটিখন যিহেতু বেলেগ ৰুটি নিচিনাকৈ ওলোটাই দিব নোৱাৰি, সেইবাবে ইয়াৰ নান ৰুটিখনৰ এফালে পানী মিহলি কৰি লৈছোঁ, যাতে আপোনাৰ টাৱাত লাগি নধৰে। আৰু মই এইটো ননষ্টিক টাৱাতে বনাম। ভক্ত কল্পতৰু জগত আধাৰ প্ৰভু নিৰাকাৰ জগত আধাৰ প্ৰভু নিৰাকাৰ। বহুতে কয় নান ৰুটি ননষ্টিক টাৱাত বনাব নোৱাৰি বুলি, কিন্তু নান ৰুটি ননষ্টিক টাৱাতো বনাব পাৰি। এয়া মই ননষ্টিক টাৱাতে বনাইছোঁ, কিন্তু বেক চাইডে বনাইছোঁ, ফ্ৰণ্ট চাইড নহয়। বেক চাইডটো ধুনীয়াকৈ ধুই মেলি মই বেক চাইডে বনাইছোঁ, চাওক আপোনালোকে। মাজত তেনেকৈ এবাৰ ওলোটাই দিব, যাতে ওপৰ চাইডটো ধুনীয়াকৈ সিজি যায়। এয়া চাওক নান ৰুটিটো কিমান ধুনীয়াকৈ এৰি আহিছে টাৱাৰ পৰাই। আপোনালোকে যদি বাটাৰ নান বনাব বিচাৰে, বাটাৰখিনি কেতিয়াও বনাই থাকোঁতে দি নিদিব, নামই আনিহে দি দিব এনেকৈ। ভকতে বিস্তৰ কৰিলা কাতৰ হিয়া ঢাকুৰিয়া ক্ৰন্দন কৰিলা ভকতে বিস্তৰ কৰিলা কাতৰ হিয়া। এয়া চাওক মোৰ নান ৰুটি খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকেও ঘৰতে এনেকৈ এবাৰ বনাই খাবচোন, আৰু কেনেকুৱা পায় মোক কমেণ্টত জনাব। মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ যদি চেনেলত আপুনি নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।